हेलो एवरीवन की खबर आशा करो सब भाले আছে পুনৰবাৰ মোৰ ইউটিউব চেনেল সকলোকে স্বাগতম জনাইছো এতিয়া হৈছে 6টা আৰু আমি দুটা গৈ আছো ফেন্সি তো ফেন্সি কিবা কিবি কামত যাম তো কিবা কিবি বস্তু লব লাগিব তুমি কিবা কি লবা নেকি মোৰ কাম আছে ফেন্সি তাতে গৈ শান্তি কৰিব লাগে ৰুমাল লবা তুমি গলা এটা ৰুমালৰ কাৰণে গাইস আমি ফেন্সি গৈ আছো তো ব্লগ ডাইৰেক্ট ফেন্সি ৰ ভিডিওটো আৰম্ভ কৰিম এটা ৰেষ্টুৰেন্ট হৈছে তো এমএম কিচেন মানে কি কম আৰু লাইটিংৰ কাৰণে সবে আনি আছে এনেকৈ গল্প কৰোঁতে আমি বন্ধা পাই গ'লো আৰু ইপিনে চাব ৰাস্তাত মানে আজি ৰাস্তাটো বহুত ফ্ৰী কোনো মানে ইমান নাই ট্ৰেফিক নাই তো ইপিনে চাব গাড়ী প্ৰমোশন কৰি আছে কিছুমানে আৰু ইয়া আমি ৰাজমহল বাৰ পইণ্টটো পাই গ'লো বন্ধা বিৰকুচি হয় এইটো জায়গা আৰু ইপিনে চাব আজি ইপিনে দীঘলী পুখুৰীৰ নিচিনা কিছুমান ফাষ্টফুডৰ দোকান আছে বাট নাই আৰু মোৰ আজি পইচা উঠাব লাগিব নহলে পইচা নাই ন কেছ টকা উঠাব লাগিব তো বেংকৰ পৰা তো কেছ তো উঠাই লও তাৰ পিছত ডাইৰেক্ট আমি ফেন্সি গুচি যাম তো ভিডিওটো লাষ্ট লৈকে চাই থাকিব আৰু যোনে যোনে সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি দিব আৰু ভিতৰত মানে ভিডিও কৰা এলাউ নাই তো দ্যাটস ওয়াই আমি ইপিনে বিশাল পাই গলো কিন্তু বাট আমি বিশাল না যাও তো ব্লক ডাইৰেক্ট ফেন্সি যাম তোমাৰ জাত ধৰিছে নেকি ঠাণ্ডা লাগিছে ইমান আজি তেল ভৰাম কিমান 130 ভৰাম তেলৰ দাম বাঢ়ি গৈছে 104 টকা পাৱাৰ আৰু 98 তোমাৰ কি আছে পেট্ৰল ও মাই গড বহুত হৈ গৈছে পুৰা 130 আনা ना हाँ ताकि स्पीडो दिलू भी चलाबो আজি ভালকে চলাও रे बोला गाइस देख सकते हैं कितना भीड़ है इधर तेल भराने के लिए सीधा सीधा जाना भाई मस्त यार की कम और बहुत कुवली परिसे या चाब पारिब गाइस ठंडार दिन आहाय नाय किन्तु बात बहुत कुवली परिसे तो आमी दुटा मालफार लैছো या चाब मालफार पिंधि लैছিলো কোনোবা গাড়ী চলাব জানালে মানে লগৰ কোনোবা যদি গাড়ী চলাব জানে অলপ ভাল হয় ভিডিও কৰাত কাৰণ তো নিজে নিজে গাড়ী চলালে আৰু কি কম মানে ভিডিও কৰিব নোৱাৰো যেটো মোৰ ভিডিও কৰিব মন যায় তো সেইকাৰণে কৈছো গাইস ইপিনে চাব পাৰিব এই গেট হস্পিটেল তো বহুতে কমেন্ট কৰি থাকে যে নহয় জিএমসি গৈছিল আপুনি কিন্তু বাট আমি কৰবাত যদি ইমাৰ্জেন্সি যাব লাগে গেট হস্পিটেলত আহিব পাৰিব হস্পিটেল এই বিধাননগৰ হয় তো নাৰায়ণপুৰ পৰা আমাৰ 2 কিলোমিটাৰ হয় বাট যদি কোনোবাই পল্টন বজাৰ পৰা তেনেহ'লে কমচে কম 8 কিলোমিটাৰ আহিব লাগিব এইপিনে গাইস আমি ফ্লাইওভাৰ পাই গ'লো বাকী ফ্লাইওভাৰৰ ওপৰত নাযাওঁ তো আমি এই তলফালেদি যাই কিনে ডাইৰেক্ট ৰাজগড় হৈ যাম এই আমাৰ জুৰোড ব্ৰিজৰ ফ্লাইওভাৰ তলত আহি গ'লো আৰু আমি লাহে লাহে ইমান লগাব নালাগে দিয়া দিয়া মই দিয়া দেই এইটো দি যাম এইটো তো আমার এইটো দি যাব লাগিব কিন্তু অলরেডি অলপ নতুন ড্রাইভার তো कोई दिक्कत नहीं पहला सब सीख जाएगा এই মসজিদত আমি ইফতার খুলিছিলো নহয় এদিন হ্যাঁ এইটোৱে আছিল নাজানা নেকি আমি তুমি মিজানুৰ আহিছিলো বহুত দিন আগত ভাল লাগে তো ওপৰত গৈছিলো তো जाओ जाओ खा भी लिया कोई बात नहीं खाना अभी भूख
वाओ सब दुकान पे माल क्या ही बोलूं चलो चलो क्या लोगे हाँ ये तुम्हारा वाला शर्ट है सेम है ना आने के कोई बात नहीं सही है क्या वाह तुम पहले ले ले अक्सर से पहले ले ले तुमने कोई बात नहीं यहाँ मुझे कापड़ गली तो पाई गलो और इतना घुमाई गलो दुटा और इतना सब मस्जिद এনেকুৱা মজা আছে বহুত ধুনীয়া লাগি আছে আৰু কিমান মানুহ আহিছে ভাই গড চাব পাৰিব ই আগে আগে গৈ আছে আৰু মই গ'লো কি ল'বা জলদি লোৱা টাইম নাই তো সি চাই আছে কি ল'ব আৰু ইয়াৰ চন্তাত্ৰী क्या मजा साउंड है भाई 100 100 अच्छा अच्छा कर बोलते हैं भाई अच्छा लगता है रुमाल इधर मिलेगा क्या उस साइड में है सर छाती का नीचे जो एक दुकान है वाओ ठंडा का कपड़ा ज्यादा आता है ना गरम से नहीं 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 इपिने চাব পাৰিব মই ফেন্সি বজাৰত আহি গলো এটা ৰুমাল কিনিবৰ কাৰণে আহিছো বাট ক'ত পাম ৰুমালটো ক'ত নাই দেখো বৰা জলদি আহা এই ইপিনে আছে চাগে ওই 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 কোনটো দিক কোন মই দিয়ে ভাই সো ৰুমাল 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 ক'ত পাব পামনে নাই আমি ইপিনে একদম ডাইৰেক্ট ব্ৰহ্মপুত্ৰ পাই গলো বাট ৰুমালৰ দোকান বিচাৰি নাপালো গাইজ এইবিলাক কি নহয় দেখোন জাহাংগীৰৰ বোলে কবাৰ লাগে হৈ গ'ল ন এইটো কি আছে চোৱা চোৱা ভালকে চোৱা লাইটিংটো ক'ত কিবা ইমান বেছি কিয় বেছি লোৱা লোৱা ভাল লাগিছে ইমান পইচা কম কিমান 120 টকা দিব কৈ আছে চোৱা ভাল ভাল কোৱালিটি কেনেকুৱা আছে ভিতৰত আছে আছে ঠিকে আছে वाह मस्त दिख रहा है भाई नया मोबाइल हो गया अभी ले लो अच्छा है लेकिन ये वगैरह अच्छा नहीं है मतलब अंदर भी अच्छा है एक कवर तो लले 110 टका 21 टका ठीक है चला हो जा हाँ ये सब ग्रीन बास बिलाके जाय আছে गाइस আমি আহি গলো এতিয়া পল্টন বাজাৰৰ পৰা আৰু ইয়া আহিছে জুৰোটত তো কিছুমান ফটো উঠিম আৰু ভিডিওটো ভাল লাগিল আৰু মোৰ চেনেলটো এতিয়ালৈকে যোনে যোনে সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি দিব আৰু